বিয়া বুলি ক'লে আমাৰ সকলোৰে মনবোৰ নাচি উঠে। It happens only in India. তাতে আকৌ যদি ভাগিনৰ বিয়া, মোমায়েকক কি লাগে? 38 years old. হ'লেও খোজত খোজ মিলাই ফেচিয়েল হেয়াৰ কাট আমাৰ ষ্টাৰ্ট হ'ল। আমাৰ মামা সেয়া এতিয়া চুলি হাইলাইট কৰিব, অলপ বয়সটো বহুত কিন্তু ষ্টাইলত থাকে আৰু ৰং বিচাৰি পোৱা নাইকিয়া, যি ৰং বিচাৰিছে। ভয় অকণ লাগি আছে কিন্তু চাওঁ, এনজয় কৰিব। ইমান কম বয়সত বিয়া পাতিম বুলি ভাবিলে যে কিয়? নাই, বয়সটো হৈছে আৰু। কিমান তোমাৰ বয়স? এতিয়া 26 বছৰ, 27 বছৰ। 27 বছৰ আগতে 35 বছৰ পালে মানুহে, তুমি ইমান সোনকালে ভাবিলে কিয়? জেনেৰেশ্যন চেঞ্জ হৈছে নেকি? 14 বছৰৰ পৰা প্ৰেম কৰি আছো যে, সেইটো কাৰণে। মোৰ দাঢ়ি চুলি একো নাইকিয়া, চুলিটো কমি গ'ল, উঠি হৈছে বেমাৰ, ফুল বেমাৰ। দাঢ়িখিনি যেন বনাইছো আৰু মই মানে ব্ৰেণ্ড পিন্ধি ভাল নাপাওঁ, মই নিজে এটা ব্ৰেণ্ড ল'বলৈ বিচাৰোঁ। মাজে মাজে আকৌ মনত পৰিল সেই পুৰণা দিনবোৰ। স্কুলৰ পৰা এটা চকলেটৰ কাৰণে ৰাস্তাত চুচৰি অহা, মনে মনে বহুত সময় পঢ়ি থকা, ককায়েক ভায়েকে কাজিয়া কৰিলে চাই থকা, হঠাৎ বাংগালোৰলৈ এনিমেশ্যন পঢ়িব যোৱা ল'ৰাটো আজি ইমান ডাঙৰ হ'ল। ৰিকু, তাই বোলে বিয়া। আমি গম নোপোৱাকৈ মনে মনে ঠিক কৰিছিল জীৱন সংগীক স্মিতা। ধিমি ধিমি জোনাক জোনাক ভরা বুকুৰে কাহিনী, চিলিমিলি সপোন সপোন লগা কলিজাৰে লিখনি। ধিমি ধিমি জোনাক জোনাক ভরা বুকুৰে কাহিনী, চিলিমিলি সপোন সপোন লগা কলিজাৰে লিখনি। এটি এটি পল অনুপল ৰাতি ৰাতি আৱৰি, মনৰ মায়াৰে লিখা শব্দৰ গাঁথনি। মিঠা মিঠা গানৰ ভাষাৰে কবিতা কবিতা লগা উপমাৰে। নতুন জীৱনৰ আৰম্ভণিৰ আশীৰ্বাদ গ্ৰহণ আমাৰ পৰম্পৰা। মাক দেউতাক ককাক আইতাকসকলৰ ভৰি চুই সেৱা গ্ৰহণ কৰিয়েই ৰিকুৱে পণ ল'লে এটা সুন্দৰ ভৱিষ্যতৰ। সকলোৱে মৰম আশীৰ্বাদেৰে উপচাই পেলালে নাতিনীয়েকক। তাতেই ক্ষান্ত নাথাকিল তেওঁলোক। ইমোশ্যনছ যে বেছি, তাৰে প্ৰমাণ চকু পানীবোৰ। সেয়া মৰম, ভাল পোৱা ইজনৰ আনজনৰ প্ৰতি।
বহুত চিৰিয়াছ কথা পাতিলোঁ। জোৰোণ যাব ৰেডি, সকলোৰে গাত তত নাই। স্বৰ্গীয় অমূল্য কটকী আৰু ফুলবালা কটকীৰ পুত্ৰ ৰোহিত কটকী আৰু পত্নী কবিতা কটকীৰ মাজু পুত্ৰ শ্ৰীমান পাৰ্থ কটকীৰ বাসগৃহত আজি হাহাকাৰ অৱস্থা। গুৱাহাটীৰ পৰা অনা মেকআপ আৰ্টিষ্টৰ পেইন কেক ব্লাছাৰৰ উৎপাতত এক্সপ'জাৰ কমাই তত পোৱা নাই কেমেৰামেনে। সকলোৱে নিজকে ধুনীয়া দেখাবলৈ কৰা প্ৰচেষ্টাৰ পিছতো লুকাই থাকিল কিন্তু কিছুমান সৰু সৰু চিন্তা, যিবোৰ মুখ ব্যক্ত কৰিছিল। আমি জোৰোণলৈ গৈ আছো, আপোনালোকে আহি থাকক। হে ভগৱান, 5000 লছ। দেউতাৰ আকৌ চিন্তা, তলাটো মাৰিলো নে নাই, আকৌ যদি চুৰ সোমাই মোৰ পইচাকেইটা নিবলৈ চেষ্টা কৰে। সকলো আনকালচাৰ্ড ফাল্টু কুত্তা। প্ৰথম MLA বৰদোৱা সমষ্টিৰ পৰা, তাৰ পিছত নেহৰুবালি বিয়া, সকলোবোৰ ওলাই যোৱাৰ পিছত বহি দিওঁ নেকি তিন পাত্তিত। मिस्टेक बेटा হিৰোইন হোৱাৰ মন, কাম নাথাকিলে কামোৰ। মোৰ কেৰেক্টাৰটো কি? गलती से मिस्टेक बेटा खियालिए रोयासे মাজনিলে চাই
তাৰে কাণে কাটিবলে মামা পোৱা নাই অ মোৰে জোনবাই মাজনীলে চাই টোপনি মামাক দেচোন পঠিয়াই আই এম দ্য কিং অফ আমোলাপট্টি উত্তৰ পূব পশ্চিম দক্ষিণ কোনোবা আহিলে ৰেড ক্ৰছ চাৰিআলিত মোৰ পাৰ্মিশ্যন লৈ আহিবা দেই चल मसल फुलाना थोड़ी बॉडी बनाना तेरे चिकने गालों पे स्टबल की फसल उगाना অমৰ প্ৰেমৰ নমুনা তোমাৰ কাৰণে তাজমহল নহলেও এখন শাকৰ আঞ্জা বনাম हम तेरे बिन अब रह नहीं सकते तेरे बिना क्या वजूद मेरा হাই হাই কাক দেখা পালো ও কইনা নেকি বাও ও ইমান ধুনীয়া আয়ো দেহি আজিৰ পৰা আমাৰ গাখীৰেৰে গা ধুৱাই ৰখা ল'ৰাটোৰ কি অৱস্থা হ'ব यही उम्र है कर ले गलती से मिस्टेक यही उम्र है कर ले गलती से मिस्टेक বেয়া লাগে পাই এনেকুৱা অৱস্থা হ'ব লাগেনে গোটেই মখাই মোকেই লুটে 5,000 টকীয়া চুটকেছটো দি 3,000 টকাৰ জোতা লয় ইফালে এইজনী আহিব আছে কিবা হয় ঠিক নাই বিশ্বামিত্র মুনি রামক নীলে খুঁজি হরি হে তপোবন রাখিবৰ মনে হে বিশ্বামিত্র মুনি রামক নীলে খুঁজি হরি হে তপোবন রাখিবৰ মনে হে তপোবন রাখিলে তাৰকা গধিলে হৰি হে ভাঙিলে হৰৰে ধনু হে ফটোখনত থকা কোনোবা এজনীয়ে ভাবিছে মোক বা ইমানবোৰ দিয়ে নে নাই ধনু ভাঙি ৰামে সমাজত বহিলে হৰি হে কৰি ভাঙি দিয়ে সীতা হে পকা সুমতিৰা ধুনীয়া লোভনীয়া পালে এখন লাগি যায় তুমি মোৰ যৌৱনৰ জুৰিয়া নিয়মীয়া চালে চাং লাগি যায় পকি সুমতিৰা ধুনীয়া লোভনীয়া পালে খাং লাগি যায় তুমি মোৰ যৌৱনৰ জুৰিয়া নিয়মীয়া চালে চাং লাগি যায় থাকিব নোৱাৰো ঘৰৰ নাজি তৰা তোলৈ যাং লাগি যায় তোমাক
মনত পৰি থাকে নাজি তৰা আনি লং লাগি যায় তোমাক নেপাং লাগিলে ভাবিলে মই লং লাগি যায় মই লং লাগি যায় ও হে হে সকলোকে চিঞৰি চিঞৰি কম তোমাক ভাল পাওঁ বুলি মোৰ মন মগজুত তোমাৰ অস্তিত্বৰ মান সকলোকে জনাম মাথো মোৰ হৈ থাকিবা হ'ব পাৰে মোৰ মৰমে তোমাৰ গভীৰতাক ঢুকি পোৱা নাই হ'ব পাৰে মোৰ মৰমে চুব পৰা নাই তোমাৰ অন্তৰৰ সমগ্ৰতা তথাপিও চিঞৰি চিঞৰি কম তোমাক ভাল পাওঁ ভাল পাওঁ ভাল পাওঁ তোমাক आशियाना मेरा साथ तेरे है ना ढूंढते तेरी गली मुझको घर मिला आबोदाना मेरा हाथ तेरे है ना ढूंढते तेरा खुदा मुझको रब मिला तू जो मिला लो हो गया मैं काबिल तू जो मिला तो हो गया सब हासिल हाँ मुश्किल सही आसा हुई मंजिल क्योंकि तू धड़कन एक लड़की थी दीवानी सी एक लड़के पे वो मरती थी नजरें झुका के शर्मा के गलियों से गुजरती थी चोरी चोरी चुपके चुपके चिट्ठियां लिखा करती थी कुछ कहना था शायद उसको जाने किससे डरती थी जब भी मिलती थी मुझसे पूछा करती थी प्यार कैसे होता है ये प्यार कैसे होता है और मैं सिर्फ यही कह पाता था হিয়াত মৰম গোলাপ ফুলে বুকুত প্ৰেমৰ জোৱাৰ নামে এয়াই নেকি ৰোমান্স এয়াই নেকি ৰোমান্স Love you forever You're my lover my love वेडिंग द सीजन है सोनिया डांस द रीजन है वेडिंग द सीजन है सोनिया डांस द रीजन है वेडिंग द सीजन है सोनिया डांस द रीजन है বৰষুণে জানো অনুমতি বিচাৰে সাগৰৰ বুকু ভেদিবলৈ এইবাৰ টোকৰ নমৰাকৈ খুলিম তোমাৰ বুকুৰ দুৱাৰ মাথো মোৰ হৈ থাকিবা আৰু ময়ো মোৰ সীমাহীন ভাল পোৱাৰে কটকটীয়া কৰি ৰাখিম আমাৰ নিভাজ সম্পৰ্ক য'ত চিৰদিনলৈ তোমালৈ মোৰ প্ৰেমৰ চাহিদা হ'ব পূৰ্ণ স্থিতিস্থাপক প্ৰত্যুত্তৰত তুমি দিবা একাচলি মৰম আৰু এমুঠি বিশ্বাস কথা দিছো কোনো বাহিৰা শক্তিয়ে প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰাকৈ কোনো মৰেল হেজাৰ্ডে আক্ৰমণ কৰিব নোৱাৰাকৈ থাকিবা তুমি মোৰ অন্তৰৰ নিফৃত কোণত চিৰদিনলৈ চিৰদিনলৈ